কেনেকুৱা মস্তি লাগিছে কেনেকুৱা মস্তি নমস্কাৰ সকলোলৈকে আমাৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এতিয়া বৰ্তমান আছোঁ পথাৰত ধান কাটিবলৈ। আজি আমাৰ খেতি উঠিব বছৰটোৰ কাৰণে আমি আমাৰ সোণগুটিখিনি চপাই হৈ গ'ল আৰু অকণমান আছে বাকী কাটিবলৈ। আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ আমি ৰবাব টেঙা খাম। গতিকে ভিডিঅ'টি যদি আমাৰ চাই আছে পুনৰবাৰ আপোনালোকক কৈছোঁ আমাৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। ওচৰত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে লগালগ চাব পাৰে। আৰু নিমখ আকৌ কেঁচা জলকীয়া ৰবাব টেঙাৰ সৈতে একদম বিৰাট ধুনীয়া লাগে আৰু এইফালে বৰটেঙা কাটি আছে। ৰবাব টেঙাও কয় আৰু বৰটেঙাও কয় কিছু কিছু জেগাত। গতিকে যিকোনো এটা ক'লেই হ'ল আৰু টেঙা আৰু তাৰপিছত এইফালে তাইও কাটি আছে। মাইনা এইফালে চাইডে লাজ কৰে তাই। গৰুটো আহি আছে, গৰু খেদা মুঠতে ৰবাব টেঙা আজি তৃপ্তিৰে খাম। আৰু আজি আমাৰ কাঁচি চিঙা, আমাৰ কছাৰী ভাষাত আমি কাঁচি চিঙা বুলি কওঁ, মানে খেতি উঠিব আজি আমাৰ। এইফালে বাও ধান আছে কাটিবলৈ আৰু এইফালে আছিলে বৰা ধানখিনি কাটি হৈ গ'ল। আৰু পথাৰত ধান কাটিলে টেঙা নহ'লে বুলি ক'লে কি আৰু খাই ভাল লাগে। আৰু লগতে জলকীয়া নিমখ আৰু এইখিনি তামোল আনিছে, তামোল খাম। তামোল খাই ভাল লাগে। আৰু পথাৰত আৰু বিশেষকৈ কি আপোনালোকে গম পায়নে, পথাৰত ভাত খাই কেনেকুৱা লাগে? মোৰ হ'লে কিন্তু বহুত বেছি ভাল লাগে। মই স্কুলৰ পৰা আহি ভাল পায়, যেনে কমেণ্ট কৰিব, ভাল পোৱা মানুহখিনিয়ে। আৰু মই স্কুলৰ পৰা আহি সদায় পথাৰত ভাত খাবলৈ আহোঁ এওঁলোকৰ লগত। আমাৰ মা অহা নাই, মা আহিব এতিয়া। ঘৰকেইটা কাটিম, ধান কাটিম আৰু অলপমান আছে, আৰু 3 ডৰামান আছে, শেষ হ'ব। এইফালে কাটি আছে, টেঙা কাটি নাই হোৱা। কেনেকুৱা মস্তি লাগিছে কেনেকুৱা মস্তি আবৈ কাৰণে আমি দেখোন তাইক দি দেখা মামি কিন্তু পাছলৈ দি দেখা নাই সাৰ কৰিব লাগে কেনেকুৱা মস্তি আজিৰ পৰা ধান কাটিব নোপোৱা নহয় বছৰটোলৈ। ধান কাটি কি কোলা হৈছোঁ বুলি ভাবিছা নেকি? এনেকুৱাই প্ৰত্যেকজনী দাৱনীৰে এইটো ছিজনত হ'বই। এতিয়া আজিৰ পৰাতো ফ্ৰী পালোৱা। আইও নকবি আৰু ডাঙৰি। ঠিক আছে, মই ভিডিঅ'টো আপোনালোকলৈ আনিম, 12টা ব্লগ বনাম, তাইক ডাঙৰি কঢ়িয়াব। ঠিক আছে, আপোনালোকক দেখাম ভিডিঅ'টি। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, আশা কৰোঁ। মোৰো ভাল। দেখিছে কি অ'কে, কিহে বনাবা মাংস? ইয়াতে মাংস, বিলাহী, কিবা আলু আৰু লগত জালুক আৰু বনোৱাখিনি দেখাম দে। অকলে খাবা নেকি তুমি? দৰ্শকো দিবা আকৌ, ৰাইজকো দিম। মাতা। মাতিব নালাগে, মোবাইলৰ লাপুকো দি পঠিয়াম। ফাইনেলি আমাৰ ধান কটা শেষ হৈ গ'ল আৰু বেলিও পৰিলে। ঘৰলৈ যাব লাগে এতিয়া।
বছৰটোৰ কাৰণে আমাৰ আজিৰ পৰা ধান কটা শেষ আৰু বছৰটোৰ কাৰণে আমি গোটাই ল'লোঁ। শেষ হৈ গ'ল আমাৰ। এয়া এইফালে মাহ আছিলে, ভাজিম। কি বস্তু সেইটো? চাহ আকৌ কি হয়? কি হয়? গছৰ পাৰ ন? কি কি ফুইং ফুইং কি কৰিবি এইটো? এইটো খামগে মই। আয়ো ৰাক্ষ শুনিছনি? সেইটো জনাবচোন আপোনালোকে কি ফৰিং দেই, কমেণ্ট ছেকশ্যনত জনাব কি ফৰিং হয় এইটো। তাই পালে এটা খাবানে? কি পিটিকা বনাবা? তেলৰ লগত মজা লাগিব। ফাইনেলি আমাৰ ধান কটা শেষ হৈ গ'ল আৰু বেলিও পৰিলে। ঘৰলৈ যাব লাগে এতিয়া। বছৰটোৰ কাৰণে আমাৰ আজিৰ পৰা ধান কটা শেষ আৰু বছৰটোৰ কাৰণে আমি গোটাই ল'লোঁ। শেষ হৈ গ'ল আমাৰ। এয়া এইফালে মাহ আছিলে, ভাজিম। হেল্ল' বন্ধু বান্ধৱীসকল, এই জাত কি ফৰিং আপোনালোকে জনাবচোন। ধান কাটিলে মানে খুব পোৱা যায় এইবিধ আৰু খাবলৈও খুব টেষ্টি লাগে। গতিকে মই খাই ভাল পাওঁ। গতিকে আজি আমাৰ ধান কাটোতে তাই পাইছিলে আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ ভাজিব তেলত। আৰু আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যনত এইবিধ কি ফৰিং বুলি কয়, আৰু কিছুমানে কয় ধান ফৰিং। গতিকে খাবলৈ খুব টেষ্টি লাগে, খুব তেল হয়। কিছু জেগাত এই ফৰিংবিধক কয় তেল ফৰিং বুলি কয়। গতিকে আপোনালোকৰ মতামত জনাবচোন কি বুলি কয়।